জীবনে মরণে তোমাকে বিচারু রতিরে দিরি 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 জানু জানু ময়ু জানু তোমার হিয়া ময়ু সিনু জানু জানু ময়ু জানু তোমার হিয়া ময়ু সিনু রতিরে জোনাকে জানু জানু জীবনে মরণে তোমাকে বিচারু রতিরে দিরি 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 জানু জানু ময়ু জানু তোমার হিয়া ময়ু সিনু জানু জানু ময়ু জানু তোমার হিয়া ময়ু সিনু রতিরে জোনাকে জানু জানু ময়ু জানু। হাই গাইজ, এইকেইদিন আপোনালোকে ছ'চিয়েল মিডিয়াত খুব দেখি আছে এজন ভাইৰেল ছিংগাৰ। আপোনালোকে নিশ্চয় দেখি আছে আৰু সেই ভাইৰেল ছিংগাৰজনক আমি আপোনালোকক দেখুৱাব ট্ৰাই কৰিম। আৰু ভাইৰেল হোৱাৰ পিছত তেখেতসকলৰ পকৰিয়ে পকৰিয়ে ঘূৰাটো আমাৰ স্বভাৱ। তেখেতসকলৰ হাগা মুটাৰ বাহিৰে আমি গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। গতিকে সেই ছিংগাৰজনৰ মাজলৈ আমি যাব চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। দাদা জীৱ জানু জানু ময়ু জানু দেখি আছে নহয়, গান গাই আছে। ময়ু চিনু পিতিৰে দাদা জোনাকে জানু জানু ময়ু জানু তোমাৰ হিয়া ময়ু চিনু। এক ছেকেণ্ড অ'কে। দাদা এইকেইদিন আপোনাক খুব দেখি আছোঁ ছ'চিয়েল মিডিয়াত, আপুনি এনেকৈ গান গাই আছে। ইয়াৰ ৰহস্যটো কি জানিব পাৰিম নেকি? আৰু আপুনি এনেকৈ মই মানে বিৰাট ভাল লাগিছে। মই নিজে নাজানো মই কি হৈ গ'লো। চবে আহিছে মোক কৈছে তোক টিভিত দেখিছোঁ তোক মোবাইলত দেখিছোঁ, মোক ভাল লাগিছে। অ'কে জানো জানো ময়ো হয় হয় হয়, এখেত অলপ বেলেগ ধৰণৰ ছিংগাৰ, আপোনালোকে চাই নিশ্চয় ভাল পাব। দাদা মই কথা এটা সুধোঁ আপোনাক, আপুনি এনেকৈ বটলটো কিয় আঁলাই লৈছে? মই যেতিয়া পুৰা এনজয় কৰি থাকোঁ ন, হয় হয় তো এনজয় কৰিলে বটলটো ক'ত থৈছোঁ পাহৰি যাওঁ। কি তোৰ বটলটো বান্ধি ল'লে মাৰিবলৈ সুবিধা হয়। অঁ হয় হয় হয়, আপোনাৰ কিছু প্ৰতিভা আছে গম পাইছোঁ। পিছে বাটো আপুনি এনেকৈ কিয় আঁলাই লৈছে? এই যে বেম্বো গীটাৰ এতিয়া মই বজাওঁ আৰু মোৰ লগত কোনোবা লাগিলে তাক মই দি দিওঁ, বেম্বো দি দিওঁ। অ'কে জানো জানো হয় হয় হয়, গম পাইছোঁ। দাদা আপোনাক দুটামান কথা সুধোঁ, আপোনাৰ তলৰ পিনে কাপোৰ আছে, ওপৰৰ পিনে কাপোৰ নাই, ইয়াৰ ৰহস্যটো কিবা জানিব পাৰিম নেকি? এইটো অকণমান আধ্যাত্মিক কথা। বৰ্তমান আৰু অতীত অতীত মানুহবিলাকে কি কৰিছিল যে মানুহবিলাক জংঘলত আছিল, হয় তেতিয়া মানুহবিলাক কেনেকুৱা আছিল? হয় উলংগ। হয়। এইটো হৈছে মোৰ মানে অতীত আৰু এইটো হৈছে বৰ্তমান, মানে কাপোৰ তলত কাপোৰ পিন্ধিছোঁ। অ'কে জানো জানো হয় হয়, আপোনালোকে দেখি আছে। আৰু আপোনালোকৰ যদি বিহু মঞ্চত যোগাযোগ কৰিব বিচাৰিছে, এওঁৰ লগত কণ্টেক্ট কৰিব, মোৰ নাম্বাৰটো দিয়া থাকিব। দাদা আপোনাক যদি বিহু মঞ্চত গান গাবলৈ মাতে আপুনি যাবনে? মই নাযাম নহয় গান গাবলৈ, মই গান গাব নাজানো নহয়। অঁ বিহু মঞ্চত তলত যদি এনজয় দিব লাগে মই যাম, এনজয় কৰি। চাওক এতিয়া আপুনি যদি থিয়েটাৰ চাবলৈ যায়, এক্টৰৰ গালি, গান শুনি ফাংচনত যাব, গান শুনিবলৈ ছিংগাৰৰ গালি, ঘৰত যাব ঘৈণীৰ গালি, অফিচত যাব বছৰ গালি, বেংকত যাব এমপ্লয়ৰ গালি, চিটি বাছত যাব হেণ্ডিমেনৰ গালি, গালি গালি অকল গালি, জীৱনটো খালী। সেইকাৰণে মই চবকে দি দিওঁ এনজয় লেটছ প্লে হোলী। জানো বঢ়িয়া বঢ়িয়া, আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰিছে এখেতক যোগাযোগ কৰিব পাৰিব, মাতিব পাৰে আপোনালোকৰ বিহু মঞ্চখন। মোক পুৰা এনজয় দিব পাৰে। মোক খালি কোৱাৰ্টাৰ দিলে হ'ল। পইচা পাতি কিবা ল'বনে আপুনি? নালাগে, মোক খালি কোৱাৰ্টাৰ দিলে হ'ল। কোৱাৰ্টাৰ মানে? কোৱাৰ্টাৰ মানে বেলেগ নহয়, মোক মানে ৰেষ্ট ল'বৰ কাৰণে সৰু কোৱাৰ্টাৰ দিলে এটা হ'ল। কোৱাৰ্টাৰ জানো জানো ময়ো জানো তোমাৰ হিয়া ময়ো চিনো। ৰ'বা চিৰ মাৰি লওঁ। মাৰা মাৰা আৰু মাৰা চেপি চেপি তেজ খোৱা মাজুলীৰ এজনী ছোৱালী দুখ পালে। ভেৰি ইম্পৰ্টেণ্ট কথা। জুবিন দাই গম পাইছে নেকি আপোনাৰ ভিডিঅ'টো? হয়নে? নহয়, মাজুলীৰ ছোৱালী দুখ পালে জুবিন দাই গম পায় আকৌ, মাজুলী চাজুলী ঘূৰি ফুৰে নহয়। এটা কথা, জুবিন দাক কোনে গান শিকাইছে? জুবিন দাক কোনে গান শিকাইছে সেইটো মই নাজানিম নহয়। কোনে মই নাজানো এইটো। জুবিন দাক গান শিকাইছে কোনে? মই নাজানো এইটো। কোনে? আপুনি? নহয় মই কৈছোঁ কোনে শিকাইছে, তেওঁ তাত মই শিকিম। ভাল 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 আইডিয়া আছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু যদি আপোনালোকৰ বিহু মঞ্চৰ আগত দৰ্শকৰ মাজত এণ্টাৰটেইনমেণ্ট দিব লাগে তেতিয়াহ'লে তেখেতক যোগাযোগ কৰিব।